জেড কেটেগৰীৰ নিৰাপত্তা বেষ্টিত ৰাজ্যৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ষড়যন্ত্ৰ 5 কোটি টকাৰ বিনিময়ত হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল ফখৰুদ্দিন আলী আৰু পৱন আলী নামৰ স্বাস্থ্য বিভাগৰে দুজন কৰ্মচাৰীয়ে জিএমচিএইচৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ফখৰুদ্দিন আৰু পৱন দুয়োকে হাজুৰ নিজৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কেনেকৈ ৰচিছিল ষড়যন্ত্ৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ বাবে 5 কোটি টকাৰ সুপাৰি বিচাৰি অভিযুক্তই এছএমএছ প্ৰেৰণ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰালৈ 3 ডিচেম্বৰত দিল্লীৰ পৰা বিষয়টো আৰক্ষীক অৱগত কৰে ৰকিবুল হুছেইনে এটা মেছেজ পালো যেটো খুব অবজেকশনেবল আৰু সেই কথা পোৱাৰ লগে লগে মই আমাৰ লিডাৰ সিএলপি লিডাৰ দেৱত খৈকে তাত আছিলে আৰু লগে লগে মই ডিজিপিক জনালো এইটো এছএমএছ দিছিল কিন্তু মই এছএমএছটো চোৱা নাছিলো সতীৰ্থ ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতে কিবা কাৰণত এছএমএছটো দেখিলে ক্ষিপ্ৰ তদন্ত চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ফখৰুদ্দিন আলী আৰু পৱন আলী দুয়োজনৰে ঘৰ হাজু হিমন্ত বিশ্ব শৰ্মাৰ দুয়ো একান্ত অনুগত বুলি দাবী কৰে পৰিয়ালে হিমন্ত বিশ্ব শৰ্মাক আল্লাহৰ শাৰীত ৰাখে অভিযুক্তৰ পৰিয়ালে ইমানেই নহয় আত্মীয় জ্ঞান কৰে মন্ত্ৰীজনক বিশ্ব শৰ্মাক আমি এতিয়া আল্লাহ বুলিয়ে ভাবাও চাকৰিও তেওঁই দিছিল তেখেতৰ পিছতে ঘৰে মিটিঙৰ পিছে পিছে কিবা কাম হ'লেও যায় কিবা কৈছে আজি মিটিং আছে দাদাৰ মিটিং আছে দাদাৰ কাষতে যাব লাগিব সেই মানুহজনে এতিয়া যি ষড়যন্ত্ৰত পৰিছে এতিয়া আমাৰ বুলি সম্পৰ্কীয় আগৰ পৰা আছে কাৰ্যালয়ত আগতে কষ্ট কৰিছে সেইকাৰণে তেখেতে চাকৰিটো দিছে এখেতক চকুটো বেয়া কাৰণে চাকৰিটো দিছে হিমন্ত বিশ্ব শৰ্মাই দিছে হিমন্ত বিশ্ব শৰ্মাই চিনি পাই অভিযুক্তদ্বয়ক লৰা দুজন আগতে মই যেতিয়া কংগ্ৰেছত আছিলোঁ তেওঁলোক কংগ্ৰেছ দলৰ কৰ্মী আছিলে আৰু যেতিয়া মই বিজেপিত যোগদান কৰিলোঁ তেওঁলোক কংগ্ৰেছতে থাকিলে বা যোৱা নিৰ্বাচনত তেওঁলোকে কংগ্ৰেছৰ হৈ কাম কাজ কৰিছিলে জালুকবাৰী সমষ্টিটো সকলোকে চিনি পাওঁ এওঁলোক এটা সময়ত যেতিয়া মই কংগ্ৰেছত আছিলোঁ তেওঁলোক কংগ্ৰেছত আছিলে মন্ত্ৰীজনৰ চিনাকি লোকে তেওঁক হত্যাৰ সুপাৰি বিচাৰি কংগ্ৰেছৰ বাঘা বাঘা নেতালৈ বাৰ্তা প্ৰেৰণ কৰা ঘটনাই জোকাৰণিৰ সৃষ্টি কৰিছে ৰাজনৈতিক মহলত সমগ্ৰ ঘটনাক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দি হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ দল বিজেপিলৈ সন্দেহৰ আঙুলি তুলিলে কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই কংগ্ৰেছ দলৰ বিৰোধীয়ে এইটো কৰিছে আৰু অসমত কংগ্ৰেছ দলক কোনে কোনে বিৰোধিতা কৰে কংগ্ৰেছৰ নেতাসকলক কোনে কোনে বিৰোধিতা কৰে এইখিনি কথা আপোনালোক সকলোৱে জানে সেই গতিকে এই চক্ৰান্তত বিজেপি দলৰ কোনো সদস্যৰে মই আঙুলি টুৱাব বিচাৰিম তেওঁলোকৰ ফালে বিজেপিয়ে কংগ্ৰেছৰ ভাৱমূৰ্তি ম্লান কৰাৰ বাবে এই ষড়যন্ত্ৰ ৰচনা কৰাৰ দাবী কংগ্ৰেছ নেতৃত্বৰ যিসকলে আমাৰ দলৰ নেতাসকলৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ এই নিকৃষ্ট আৰু ঘৃণনীয় ষড়যন্ত্ৰত লিপ্ত হৈছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই নাটক আখ্যা দিয়ে এই ঘটনাক জেড প্লাছ নিৰাপত্তা থকা মানুহ এটাক কোনে চুপাৰি দিবলৈ যাব ইমান মূৰ্খ বুলি ভাবিছে নেকি আমাক এজন মন্ত্ৰীক হত্যাৰ বাবে সুপাৰি বিচৰা অভিযুক্তক আৰক্ষীয়ে জিম্মাত নোলোৱাটো আশ্চৰ্য প্ৰকাশ কৰে অপূৰ্ব ভট্টাচাৰ্যই যি দুজনক গ্ৰেপ্তাৰ কৰিলে সেই দুজনক ৰাতিৰ ভিতৰতে আৰক্ষীয়ে কাৰাগাৰলৈ পঠিয়াই দিলে আমি বহুদিন ধৰি দলটো শাসনত থকা দল আমি অন্তত ইমান শিশুসুলভ আৰু ইমান মনৰ খুৰাক যোগোৱা কাহিনীৰ আমি কেতিয়াও আমি হ'ব খোজে অংশীদাৰ নহওঁ সমগ্ৰ ঘটনাত কংগ্ৰেছৰ নেতাৰ নাম সাঙুৰ খোৱা বিষয়টোৱে ৰহস্য অধিক ঘনীভূত কৰি তুলিছে বিশেষত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ দুৰ্বৃত্তই এছএমএছ প্ৰেৰণ কৰা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মায়ো মোৰ নিজৰ কাৰণে এটা আচৰিত হৈছে যে মই 15 বছৰ তৰুণ গগৈ মন্ত্ৰীসভাত মই সদস্য আছিলোঁ তৰুণ গগৈ যে এটা মোবাইল আছে সেইটো ময়ে নাজানিছিলোঁ আৰু সঁচা মোবাইল নে মিছা নম্বৰ সেইটোও মই নাজানো মোৰ ডাউট আছে কাৰণ মই একেখন মন্ত্ৰীসভাত আছিলোঁ যথেষ্ট ক্লোজো আছিলোঁ যিকেইটা ল'ৰাৰ নাম ওলাইছে সেইকেইটাৰ হাতত মোবাইল নম্বৰ পৰাটো এটা ডাঙৰ ৰিচাৰ্চ এটা লাগিব কাৰণ ময়ে নাজানো আৰু তেওঁলোকে কেনেকৈ পাব ঘটনাৰ তদন্তৰ ভাৰ চিবিআইক দিয়াৰ দাবী কংগ্ৰেছৰ ইয়াৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ উচিত তদন্ত হ'ব লাগে আৰু মইতো যোৱাকালি চিবিআই তদন্ত দাবী কৰিছোঁ মই অসম চৰকাৰক ইয়াৰ তদন্তৰ ভাৰ চিবিআইক দিবলৈ দাবী জনাইছোঁ ৰাজ্য চৰকাৰক স্পষ্টভাৱে দাবী জনাইছোঁ যদি সাহস আছে চিবিআই তদন্ত দিয়ক
তদন্ত সঠিক পথত আগবাঢ়িলে পোহৰলৈ আহিব প্ৰকৃত ঘটনা। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।